হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে। SP আৰু DC সকলক মাতি নি DGPক মাতি নি বাৰম্বাৰ মিটিং কৰি গোচৰ কোনোপধ্যে ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশ দিছিলে। নিৰ্বাচিত গোচৰ ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1294টা এনেকুৱা ধৰণৰ গোচৰ এবছৰত বছৰি 1294টাকৈ এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে দিছে এখন তালিকা, তাৰপিছত বিধানসভাত আমাক দিছিলে তথ্য, মই সোধা এটা প্ৰশ্নত, আৰু নেশ্যনেল ক্ৰাইম ব্যুৰো ৰিপৰ্ট, এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 8টা বছৰত 17,704টা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই 3 বছৰৰ তথ্য লোৱাৰ পাছত যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। 3.5 গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে?